চাৰিদিনে পানীৰ তলত মহানগৰীৰ বহু অঞ্চল। গুৱাহাটীত ইমান পানী, ডাঙৰ আপাওতো আমাৰ গুৱাহাটীতে আছে। সৰু আপাৰ মোবাইল দি একবাৰ তাক ফোন মাৰি চাওঁ ৰ। সৰু আপা, সৰু আপা, এই দিনৰ দিনটো ক'ত বা ঘূৰি থাকে? নহয় ৰবা, আমাৰ এই ডাঙৰ বাবুজি থাকে গুৱাহাটীত, তাতে বহুত বানপানী হৈছে বোলে, তাক এটা ফোন মাৰিবা দিবা খুজিছিলো। নাই ৰব, দোকানত দেখিন গেছি, আহিবাৰ হৈছে ৰব। একো লাগবে মোৰতো নাপে, ফোনটো কৰিব লাগিছিল তাড়াতাড়ি, কিবা হল এফালে। কি দেউতা হাতত টিভি ৰিমোট লৈ তুমি কৰা আছিলে বাহিৰত কি কৰিছ? এই মাংস লচোন ভালকে বনাবা দে। খাবি ৰ মাংস, একলে ডাঙৰ বাবু হয়, বানপানী হৈছে বোলে গুৱাহাটীত, কিবা হল এতিয়া ফোনটো তাড়াতাড়ি কৰিব লাগে। তইতো ক'ত ঘূৰি থাকা, ফোন এটা মাৰিব লাগে। কিয় নেগিছিল নে গুৱাহাটীত একবাৰ গাঁওখন এৰি? দে মই ফোনটো মাৰিছো দে। আজি মানুহবিলাক গুৱাহাটীত যায়, গাঁৱতে কিমান শান্তি আছে, কি বুজবো? মাংসখিনি উলাই নাই যে তুমি? মাংস বনাবা ৰবা, এই গৰমত মই কিন্তু আকৌ ৰান্ধি বাঢ়ি খুৱাবা নোৱাৰো। কোনোবাই যদি খাই বনাই কিনে খালি হ'ল। আৰে বাপা, তাহলে আহি চোতাল পোৱাই নাই, তোমাৰ কি ভাগাবা হলে নেকি? আহি নাপো বাইদেউ যি হাহাকাৰ লগাইছি। এই গৰমত মই পাগলা হ'ল গো তোমাৰ লগত। দে যি কৰা কৰা, মই হাত ভৰি কেনে তুমি ভাত বাঢ়া। তাৰ ইমান দেৰি হ'ল, ইটাক লাগি আহিব নাই, হাতত বা পইচা পাতি আছে নে নাইবা, কি বা কৰিলাক। এই ৰাতিপুৱা 10টাতে আহিম বুলি কৈছিল। দেউতা বহিছ? মই আছো ৰ বহি। তহঁতৰ ইমান কিয় দেৰি হ'ল? নকবি গুৱাহাটীত চাৰিওফালে পানী, সেই পানী দেখা পাই গুৱাহাটীৰ মানুহবিলাক এতিয়া গাঁৱে গাঁৱে যাই আছে, এখন বাছো নাই খালি, সেয়া দি আহিছো আমি। যা এতিয়া গৰমত গৰমে আহিছে, অলপ সময় ৰেষ্ট লৈ যা। দে হ'ব দে, আমি কাপোৰ চাপোৰ হ'লে লওঁ দে, পিছত ভালকে কথা পাতিম। ইমান লেবেল একবাৰ মাতবা নলাক মুখখানে দি আইছা না, আহান কৰিম ৰ। চাহত জ্বালা গুড়া মিলে দিম ময়ো, বাচ্চা গম পাবি ৰ মোকো। ইমান গৰম দিছি, তাতে ওপৰত ফেনখানো নাই, কেনেকে থাকিবা আমি? যেনতে থাকিব লাগিব, তাতে পানী নকমাক লাগি আমি ইয়াতে থাকিব লাগিব। আৰু ফেনখান ময়ে আনি দিওঁ নেকি? কি পইচা খৰচ কৰিব জাগা বনাই নেকি? আৰু এতেনো কিমান দিন থাকিম আমি? আৰু এই মহাৰাণী ইটাক লাগি পানী গিলাচো লৈ পাৰা নাই। যেমান দিন নাথাকিলেও আমাৰ হাতৰ পইচা নাজানে, মোৰ তাত এইটো নিনজা টেকনিকটো থাকাতে তুমি ইমান কিয় টেনচন লৈছ? সেইটো থাকলাক বুলিয়ে তুমি যাকে তাকে জিটি কিনি দিবা নেকি? সেন্তে যেনকে মৰে মৰক, আমাৰ কি আহি যায়? বাপৰে, তোমাৰো আৰু কথা। এইগিলা বাদ দে, তুমি এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি দেউতাহঁতৰ লগত অলপ বাহিৰত বহা, মই অলপ গাঁৱৰ ফালে ওলাই যাম। ৰবা, কাপোৰ চেঞ্জ কৰা মানে এতিয়া আমি মেখেলা চাদৰ পিন্ধি সংস্কাৰী বহিলা হৈ থাকিব নোৱাৰো নহয়। হ'লেও আমি গাঁৱতনো কেইদিনমান থাকিম? 2-4 দিন থাকিম, মেখেলা চাদৰ পিন্ধাই দি মৰি নাযাওঁ দে। তুমি গাঁৱত অলপ আমাৰ সন্মানটো ৰাখা দেউতাহঁতৰ, নহ'লে গাঁৱৰ মানুহটো ক'ৰ কি ক'ব। তুমি যি কৰা কৰা, মই যাওঁ দে। এন্দাৰৰ গাঁৱত আহি গতাই সংস্কাৰ ৰক্ষা কৰবা গেল, গুৱাহাটীত বা কাৰ কেইখন দোকান লুটছি মইহে জানো। বাদ দি, মই যি কাপোৰ আনিছো সেয়ে পিন্ধিম, কাকো খাতিৰ নকৰো। কি তুমি এতিয়া ঘৰৰ ভিতৰত বহিছ? তুমি দাদা হাৰাইছি বিলাক মন মাৰি কিয় আছা তুমি? মই তোমাকে কৈছো, চৰাক পৰা মানুহটোৰ মুখ চুখ ফুলে বহিছ, দাদা হাৰাইছি বোলে। দাইটিৰ হেদেছি গৰমত মই কি নাচতে লাগে নেকি? তুমি অবতৰৰ বিহু নাচাৰ কথা কৈছ। মই ফালতু কথা থকা নাই, বৌৰে মোৰ আগেদি গুচি গৈছি, একবাৰ মাত দিব নালাগে নেকি? ইমান অহংকাৰ তাইৰ। নহয় গৰম দিছে না বহুত, সেইকাৰণে তোমাক দেখাই নাপালাক কিজানি। একলা বাদ দিয়া, তুমি বহুতক চাহ দিছ নে নাই? এই গৰমত মই পাকঘৰত সোমাবা নোৱাৰো, খাবা যদি চাহ খাবা ইচ্ছা গৈছি নিজে বনাই কিনে খাবা লাগে। সেনে নকৰিবা, সন্ধিয়া আইচি কিবা এটা খাবা দিয়া নাই। এই 3 মাহৰ লগত কি যি হব, মাজত মই ফাঁচি মৰিব লগা আছো। গৰম মাহত কাপোৰ চেঞ্জ কৰি বহুত লগত কথাই পাতো ৰ মই। চিলিং ফেন লাগব না স্ট্যান্ডার্ড? চিলিং ফেন এটা এখন ভাল চাই হয় নেকি? চিলিং ফেন না উষা কোম্পানির এখন ফেন দাম দাম একে হবো। দেখা ভালো দাও। এখন হৈছে নেকি? আজি তুমি মোৰ দোকানত নতুনকে আহিছা, তোমাৰ একদম কমত দি দিলো, 500 টকা দিলো। যাও কি কৰিব, অনলাইন দিবা? হ'ব যাও, অনলাইনে মাৰি দিম। অনলাইন মাৰি দাম তাত পাই টাইম নাই।
পেমেণ্টটো বেছি দিয়ক দাদা। পেমেণ্টটো অহা নাই দেখোন ভাই। পেমেণ্টটো মোৰ পৰা বেছি দাদা, চাৰ্ভাৰৰ প্ৰব্লেম নেকি? তাকেতো ৰ'বা আজি চিগনেলটো অলপ উঠা নামা হৈছে, কি বা হৈছে? যিয়ে নহওক 24 ঘণ্টাৰ ভিতৰত যাব দিয়ক। আহিব যাওক। উফ দেউতা ইমান গৰম ইয়াত, আপোনালোকে যে ইয়াত কেনেকে থাকে, মই হলে মৰিলো হয়। গৰম হলে কি হ'ব মাজনী, গাঁৱৰ যিটো শান্তি তোমালোকে গুৱাহাটীত থাকি এইটো কি বুজি পাবা। উফ দেউতা এনেকুৱা শান্তি নালাগে দিয়ক আমাক। আৰু যিটো বেয়া মইনো কি কম আৰু। তুমি এইটো মোৰ আমাৰ এরকম বা বান্ধবী বুলি ভাবছিলো, তুমি যিটো হিৰোক থৈছা গাঁৱত আহি, গাঁৱৰ চেংৰা মাখানে তোমাক ক'লে নিমিলি হিৰোক্ষা দেখলা বাদ দিয়া। দাদা কোনফালে গ'ল পিছে? ভাইটি এই মুখখন থাকিলে বুলি যি টি বকি নাথাকিবা, আৰু তোমাৰ দাদা ক'ত গৈছে মইতো চাই থকা নাই নহয়। কিন্তু দেখিছান দেউতা, আজিকালি বোৱাৰী কিন্তু আপি কিন্তু ধৰবাই নৰা আহিছে। দে তই এইবিলাক ধৰি থাকিব নালাগে, তহঁতৰ ভালে মোৰ ভাল। হলেও দেউতা বোৱাৰী কিন্তু আপি কিন্তু অলপ সন্মানটো ৰাখবা লাগে। তাইতো কম চম তোৰ আগত মেখেলা চাদৰ পিন্ধিব পাৰে, আমাৰ এক দেখা নাই ৰ'দ মাখানটো মেখেলা চাদৰ পিন্ধি থাকে। দে হ'ব দে। বাপৰে ইমান বেয়া দোকানীও থাকে নে ক'বাত। গাঁৱত আহি মোৰ লাভে হ'ল কিজানি, ভালে হ'ল দে। তিৰিও আজি খুচ হ'ব, ইমান মাল লৈছো। আদি যি হ'ব মই যাওঁ। এই ইমান গৰমত ফুৰিব যাব লাগিছিলে। গ্ৰাছলেণ্ডতে যাওঁ নেকি? এই গ্ৰাছলেণ্ড নাযাওঁ, দাৰাগাঁও যাওঁ। যাবা পাৰি। এই পাপু নেকি নেটো? পাপু বাজাৰো আছে হ'ব, তাক মাতো দে। মাতচোন মাতচোন। অ' বাবু দা। কিয়ে ভাইয়াত আকলা আকলাই মন চন মাৰি বহি চাকে। গৰম মস্ত। তাকেতো ইমান গৰম দিছি। আমাৰ গুৱাহাটীৰ ফালেতো পানীৰ কাৰণে থাকিব নোৱাৰি, বৰষুণ। ইয়াতে আৰু কি ৰ'দ। কিয়ে বাবু দা, আমাৰ গুৱাহাটী বুলি ক'লে ন, গাঁৱত নাখা নেকি আৰু? ভাই নহয় ৰ, এতিয়া মই তাতে বিজনেছ নিয়া, ডাঙৰ বিজনেছ গিলে মই তাতে কৰো। গাঁৱত অহা টাইমে নাপাওঁ, বৰষুণ দিয়াৰ কাৰণে আহিলো। তাতে ঘৰতো পানী উঠছি, যাম আৰু কেইদিনমান পিছত। তহঁতে পিছে আকৌ নকৰা নেকি, বেকাৰ আছা? বাকী আমাকতো বাদ দি, আমিতো পঢ়ি আছো। বাকী বাবু দা তই গুৱাহাটীত কি ইমান ডাঙৰ বিজনেছ কৰি আছা? বাজাৰ মাখা দেখিতো বহুত ডাঙৰ বিজনেছ কৰি থকা আন লাগছি। ইয়াতে কিমান টকাৰ বাজাৰ আছে জানানা? মই আগদিনত যিমান পইচা কামাও ইয়াতে গুৱাহাটীত, তহঁতে ইয়াতে গাঁৱত গোটা বছৰ কামালিও নৰা এখনি পইচা কামাবা। আৰু বিজনেছ মানে মোৰ আছে, বহুত কেইটা বিজনেছে আছে। আৰু তহঁতৰ যদি পঢ়া চঢ়া কৰিবৰ ইচ্ছা নাই, মোক কবি, মই দুৱাকে লৈ যাম। তাতে মোৰ হেৰিত সোমাই দিম না, মোৰ কামত। এতিয়াতে নহয় ৰ, মেট্ৰিকটো দি ল আগে। দে মেট্ৰিকটো দি ল, তাৰে পিছত যদি তহঁতৰ পঢ়িব ইচ্ছা নাযায় কবি মোক, মোৰ তাত সোমাই দিম যে। বহুত কাম আছে মোৰ আণ্ডাৰত বহুত চলি কাম কৰে। এতিয়া ভাই তহঁতে থাক, নহ'লে মোক আৰু তিৰি আকলাই নে ইয়াতে গালি দিব। মই যাওঁ দে এতিয়া। দে বুদা যা, বহুত দিনৰ লগ পালে তোক। দেখছে না তাৰ পুতেনি, কি কালি গুৱাহাটীত যায় কেনে কাৰ গুৱাহাটী বুলি ক'ব পৰা আহি গ'ল। বাতি তাৰ ফুৰিন তাত আছে, যা আমি যাওঁ বলতো। কিয়ে কিবা চিন্তাত থাকা লাগছে ন? বেলেগ চিন্তা নহয় ৰ, গুৱাহাটীৰ পৰা দাদা আৰে বাজাৰ কৰিব টকা নাই। এটা কাম কৰচোন, তোৰ তাত 500 মান আছে দিচোন মোক, বাজাৰ খিনি কৰি লৈ যাওঁ, পিছত তোক ধাৰ মাৰি দিম দে মই। কি 500 ধাৰ লাগে? দাইদেৰে উঠা মাখা বাজাৰ কৰি লৈ গেল। দাইদেৰ ন বহুত ডাঙৰ গুৱাহাটীত বিজনেছ কৰে বোলে, তই 500 ধাৰে খুজি আছা। তাৰ লগত থাক ৰ, গাঁৱত যিহেতু আছি অলপ ভালকে খোৱাৰ দায়িত্বটো মোৰ। কি বিজনেছ কৰে আজিকালি ময়ে গম পা নাই, তহঁতে কি গম পাবি? বাদ দি, বাজাৰ কিন্তু কৰছি, ঘৰতে যাই দেখোন। শুনাচোন, মনিব ফোন মাৰছিল, গুৱাহাটীত বোলে পানী কমছি। আমি ইয়াৰ পৰা যায়ে ভাল হ'ব নেকি ইয়াৰ? তাকেতো কথাটো ময়ো নাভবা নহয়। ইয়াৰ পৰা সোনকালতে আমি যাৱাটোৱে ভাল হ'ব, কাৰণ ময়ো এই চকত 4-5খন মান দোকানত কামটো কৰিলোৱে। পিছত আৰু যদি এটা ধৰাত পৰো, কোবে মাৰিব মোক, ইয়াৰ পৰা সোনকালতে যাৱাই ভাল হ'ব। সেইকাৰণে শুনা ইতা, তোমাক এটা কায়ো কুবে নামৰান্তে, ইয়াৰ পৰা যোৱাৰ আগে আগে তুমি আজি কাবাৰ পৰা কেচ পইচা অলপমান উলাই আনা। এতিয়া শেষ পাইছা নহৈছে মোৰ, এলাৰ যি এটিটিউড, গাঁৱত থাকি তাই যি লেবেল বেটিৰ দেখা মৰাইছো মই। বাপৰে, লেবেলৰ কথা কোনি কৈছে চোৱাচোন। তাইৰ লেবেল হ'লেও তাই যে ৰান্ধি বাঢ়ি খুৱাই আছে।
আৰু তুমি যে কৈছো কেছ পইচা উলিয়াই অনাৰ কথা, সেইটো কথা মই তোমাতকৈ আগে ভাবছোঁ। আজি মই একজনৰ তাত যাই কিনে অলপ বেছিকৈ কেছ পইচা উলিয়াই আনিম ৰ'বা। নাও ইয়াতে গাঁৱত মই জানা তেতিয়ালৈকে ফেক ফোনপে'ৰ কথা কোনেও গমেই পোৱা নাই। ময়ে যে আহি কিনে ফাৰ্ষ্ট কৰিলোঁ আৰু সেইকাৰণে পইচাখিনি সোনকালতে উলিয়াই লৈ আমি গুচি যাম কালি মানে। সেইকাৰণেতো কৈছো আজি অলপমান যোৱা কাবাৰ পৰা পইচা উলিয়াই আনা। দুই কথা পাতা আহিছি, ভাতকেইটা খাবা আহিলি হ'ল। এই গৰমত মই সিজি থাকিব নোৱাৰো নহয় এনকে। এই না এই মচনটো ভাল নালাগে মোৰ। দিয়া হ'ব দে, ভাতকেইটা খাবা মাতিছে, ভাতকেইটা এতিয়া খাই ল, হাত ভৰিখন ধুই আহ। এনেও আমি ইয়াতে কেইদিন থাকিম, কালি মানে যামেইচোন। ব'লা এতিয়া ভাতকেইটা খাই লওঁ। চালা ইমান দিন অনলাইন পইচা মাৰে বেলেগে, আজিলৈকে সেনেকুৱা হোৱা নাই। আজি তাৰ 24 ঘণ্টা হৈ গ'ল, এতিয়ালৈকে পইচাটো অহা নাই তাৰ। আৰু অলপমান মাল লাগছিল বাকী দিবি ৰ, আজি 2 দিন হ'ল দাইদেউ 2000 টকাৰ মাল নিছিল, পইচাটো মাৰিলেও মোৰ তাতে আহো দেখালা তাত পাই আজিলৈকে পইচাটো অহা নাই। দাইদেউক কৈছো বাকী চেকি নেদালা। সিদিনা যে মাল নিছিল আপোনাৰ পৰা নিছিল নেকি? পইচাটো মাৰিলেও কিন্তু পইচাটো তাত অহা দেখিছে মোৰ তাতে, কিন্তু মোৰ তাতে অহা নাই। দাইদেউক কৈছো বাকী চেকি নেদা। ই আৰু কিয় ফোন কৰিলো, পইচা চইচা লগা হ'লে। হেল্ল', পইচা কিমান লাগে তোমাক? মোক তুমি কিমান সুদ দিবা? দে স্কেনাৰখন দিবা, আৰু মই কিন্তু 1 মাহ পিছতে পাব লাগিব পইচাটো। স্কেনাৰখন দিবা, তোমাক মই মাৰি উঠি মোৰ পৰা তোমাক স্ক্ৰীনশ্বটটো দি দিম। হ'ব দে। স্কেনাৰখন দিছি ৰ বেটা, তাক পইচাটো এনে মাৰি দি কেনে স্ক্ৰীনশ্বটটো দি দিওঁ। মোৰো গাঁৱত থাকিয়ে বিজনেছে ভাল হৈছিল। বাপৰে 50,000 গেল দে, আৰু এটা মুৰ্গা ফাঁচিল দে, তাকো স্ক্ৰীনশ্বটটো মাৰি দিয়া আৰু। কি হবা, কি ফাঁচোৱাৰ কথা কৈ আছা? নাই দেউতা, এই গুৱাহাটীতো আমি যি একেদিন নাই, তাৰেও ৰুম ভাড়াৰ পইচা খুজি আছে, সেইটোৱে ফাঁচৰ কথা কৈছো ৰ'ব। দে পইচা খুজিছে দিবি, কাজিয়া চাইজা কাৰো লগত নালাগিবি। কাজিয়া নকৰো, নাথাক এদিন আৰু তাক ভাড়া দিম নেকি? নাই এই তাতে টেনচন নাই, মোৰে ৰাজত্ব চলে এইবিলাক। দে তাতে অলপ ভালকে চললি হ'ল। দে তহঁতে মই অলপ বাহিৰৰ পৰা ওলাই আহোঁ। এটা কথা হ'ল ৰ'বা, এই আমাৰ ৰুমৰ কাষত যি ৰমেশ থাকে, ৰমেশক বোলে 50,000 সুতত লাগে। মই মাৰি দিলো এইমাত্ৰ 50,000, তাক স্ক্ৰীনশ্বটো দিলো মই মাৰি কেনে। হয় নেকি? পেমেণ্টটো সাকসেসফুল হ'লে গাঁৱত থাকিও মুৰ্গা ফাঁচি গেল। বাকী বাদা কেছ পইচা খিনি আনছ না নাই? কেছ পইচা আনছো ৰ'বা, এই অলপ আগত উলিয়াই লৈ আহিলো পইচা। বঢ়িয়া। এতিয়া আমি আজি ওলাও নেকি ভাতিবিলাক যাবে লাগে আজি যামে, দেউতা আহিলি ভাত চাত খাই কেনে একেলগে গুচি যাম দে। জমা ওলাও নেকি? যোৱাতে তুমি ওলা, মই অলপ ভৰি হাত মুখখিনি ধুই আহিবা। হেৰি দেউতাতে আমি যাই থাকো দে। যাবি নেকি? আৰু 2 দিন থাকিলে ভাল হ'ল হয়। থাকলো তাতে মোৰ এতিয়া বিজনেছৰো কথা আছে না, ইয়াতে থাকিলে তাতে মোৰ বিজনেছ মাৰা যাব। দে যা পিছত ভালকে থাকি। যাওঁ দে। হেৰি থাকাতে আৰু তাকো ক'বা যোৱা বুলি আমি। দেউতা দেখছি না ডাঙৰ বহিৰ ড্ৰেছ? বহিৰ ড্ৰেছৰ কাৰণে দুখ লাগছে নেকি? টেনচন আছে দেখোন। নহয় ৰবা, মই আজি 4-5মান দোকানত গেলো, সেইকাৰণে দোকানীগিলা চব থাকেই কথা কৈছে। দাদাই বোলে বহুত দোকানৰ মাল আনছিল, আনি কিনে অনলাইন পেমেন্ট কৰি পেমেন্টটো সাকসেসফুল হয়, কিন্তু দোকানত তাত পইচা নাযায়। সি বোলে কয় চাৰ্ভাৰৰ কাৰণে নাযাব, আৰু চাৰ্ভাৰৰ কাৰণেতো ইমান দিন নাযাকে নাথকে। মই সন্দেহে হৈছো ৰবা, কিবা কৰি আছে সি। মোৰ কিন্তু বহিৰৰ ওপৰত এখন দেখ, তাই যোনটো এটিটিউডত থাকে, ৰাস্তাৰ কাটা যাতে গলত আহি নপৰে সেইটো চাবা কিন্তু। তাকেইতো ময়ো ভাবি আছো ৰবা, সি এখন দোকানত বাৰু পইচাটো নেগলাক, সি 2-3খন দোকানতো নাযাকে থাকবো না, কবা নোৱাৰো আৰু কি কৰবা খুজছে। কি বাইতা দাদা হ'ব দা, বহুত ৰাতি হ'ল দেচোন কালি চাব লাগিব কি হয়, তাক ফোন কৰিব লাগিব ৰাতিপুৱা, এতিয়াতো বহুত ৰাতি হ'ল। অনলাইন স্কেম কৰি হাতলতে ধৰা পৰিল এজন যুৱক।
ইয়াত স্ক্ৰীণত দেখিবলৈ পাইছে এইজন যুৱকে বহুদিন ধৰি ব্যৱহাৰ কৰি আছিল এই ফেক ফোনপে। ফেক ফোনপেৰ দ্বাৰাই গুৱাহাটীৰ বিভিন্ন দোকানে দোকানে এই স্কেম কৰি আছিল। গতিকে এইজন যুৱক বৰ্তমান গুৱাহাটী দিছপুৰ থানাৰ আলহী। চালা ইহে এই বিজনেছ কৰিছিল না, ডুপ্লিকেট ফোন পে দি পইচা মাৰে, পইচাটো আহাও দেখাৱে। যি হৈছে ভালে হৈছে দে, মৰাও এতিয়া যেনেকে মৰে। ইয়াত স্ক্ৰীণত দেখিবলৈ পাইছে এইজন যুৱকে ব্যৱহাৰ কৰি হাও সেইটো চলি দেখোন আজি ইয়াতে এই ধৰাত পৰিলাকে চাই ভাই এই নে দোকানত যি মোবাইলৰ আমাৰ ফেন লৈ যায় কিনে পইচাটো মাৰি দি পেলাই নাহিলা যি পইচাটো এইটো চলি ধৰাত পৰিলাক আজি ভালে হৈছে ধৰাত ৰাতিপুৱাৰ পৰা 50টা মান লিংক দিলাক চব খালি ডাইৰেক্ট নিউজটো পাইছে না এই মেখান চাইছে তাৰমানে মোক অনিচ্ছা লাগি গৈছে আৰু তাৰ কাৰণে মই টকাৰ পৰা ওলাই আহিলো কি কম তাৰ কথা, তাক মই বাৰ বাৰ কৈছিলো তই গুৱাহাটীত যা, তই ভালকে থাকবি। এতিয়া আমি মানুহৰ আগত মুখ দেখাব নোৱাৰা হওঁ। হ'ম বুলি কৈছে তই হবাৰ বাকী নাই আৰু ৰাতিপুৱাৰ পৰা মই গম পাইছো কেইজন মানুহ মোক কিমান কি ঠাট্টা উঠি গৈছে, তইতো ঘৰৰ ভিতৰে আহি আছা কি এনেকুৱা কৰিলে মোক কোনটো হ'ব নাছিলো ৰাতিটো তাৰ যিহে মচা যি হ'ল এতিয়া এইগিলাকে ভাবি থাকি লাভ নাই। আমি এতিয়া থানাত গেলি যাওঁ, যাই পেলাই তাক আমি কি কৰিছে কি কৰে না চাই আহিব। যাবাতো লাগবে আৰু উপায় নাই দে পিছে তোৰ কাপোৰ যাবি মই চেঞ্জ কৰি কেনে যাবা লৰি ভাত খাই লওঁ আৰু জাগা তাৰ